ঐ কি হলে বাবু ঐ রা কি হইছে ঐ ফেলা তুমি ফেলা কিয় মাছি হে কি হলে বাবু আমার সাইজন ছাগল সব কলা কতে ছাগাল হ্যাঁ গতে মাৰ খালাকে পাৰবা গছমুৰা ছাগাল যা যা ছাগাল বসি চাম্বিবা নৰে আমাৰ গেলি গালি পাল্লা হয় আর ঘরে ছাগাল যায় ছাগাল বসি দাঁড়ি শুনছ না আজিকালি ল'ৰা ছোৱালী গেলখানে এই লোক সংস্কৃতি বোলা কিবা বস্তুটো জানিব না হা মই তাকেই ভাবছো মই কিন্তু ছাল চামৰা গেলিও এক নেৰু আজিকালিৰ চলি গেলখানে এই কৃষ্টিটো বজাই ৰাখবা পাৰব না হাও কিয় নৰিব হা তাৰ মাজতে এটা ওলব যা আৰম্ভকে কৰা মাষ্টৰ দুগুণে হয় আহক 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 বাপৰে বহুত দিন অহা নাই আহক আহক অ' ৰা হয় কি কৈছ হা হয় চিয়াৰ এখন লৈ আহক সোনকালে চিয়াৰ এখন লৈ আহক ছাৰ আহক বহক হ'ব দা হ'ব দা হ'ব দা হয় ৰা কি চাই চালৈ চাহ নালগে দা চাহ নালগে আছে যদি তামোল এখন লৈ আহ ছাৰ আপুনি বহুত দিন অহা নাই আমাৰ দেখি বহুত দিন অহা নাই মানে কি কবা মোৰ সমস্যা অৱসৰো হ'লো নহয় হা এই অফিচৰ লেঠা গেলা মাৰিবই পৰা নাই আৰু বাচোন তোমাৰ দুটা আপা আপি আছিল নহয় কি পঢ়ি আছেনো ইয়াতে বাবু মুনু আছোন আমাৰ ছাৰ আহিছে নহয় আহা বাবু মুনু সেয়া কৰে আমাৰ ছাৰক সেয়া কৰে হ'ব দে হ'ব দে হ'ব দে হ'ব দে হ'ব দে তই কোন শ্ৰেণীত পঢ়ি আছানো আৰু তই মাই বেটি লাষ্টচোন
দে হ'ব দে ভাল হ'ব দে তাই অলপ ৰাজকুটি দ্বিতীয় শ্ৰেণীত পঢ়ে ভাল হ'ব দে দুটা চাইকেলখন চলা কি চাইকেল চলাই যা যা এইফালে যা কিয় নালাগে হা চলবা খুজিছি চলাক দে আকবাক যা 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 বাপু যা যা দাদা ময়ে উঠিম যা যা নাইবি থমাৰিম বসা আই মুনু আজ যাচোন যা মাক তামোল কেইখন লৈ আহিবা যা ছাৰ আপোনাকো বহুত দিনৰ মূৰত লগ পালোঁ আজি বৰ ভাল লাগিল হয় দিয়ক এই ময়ো সেই স্কুল এৰি যোৱাৰ পিছৰ পে মানুহগেলাৰ লগত দেখা সাক্ষাৎ নহয় বিভিন্ন ভেজাল আৰু আপোনালোকে যে এই বয়সতো যে এই কলা সংস্কৃতিটো ধৰি ৰাখিছে এইটো কিন্তু বৰ ডাঙৰ কৰিছে এইটো আপোনালোকে কোনোদিন নেৰিব তামোল ল স্যার আপনি বহক ভাল আমি এৰো তে চন্দ্ৰ আজি ভাল 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 যাবা তে আহি থাকিবা মাজে মাজে হা আহি থাকিবা কি কাঞ্চা কাজ চাইকেল আনছা খান কাঞ্চা বেলেগৰ চাইকেল চলাই ভাব দিবা আইছি কাঞ্চা বুলি মোক কিয় জগাই থাকা আমাৰ দেউতা নতুন চাইকেল কিনিব চাই থাক চন্দ্ৰ তুমি বোধ হয় একেদিন আৰু বাহিৰত কাম কৰিব নাই হে সেইকাৰণে ঘৰত একলা কৰি আছো হে মাষ্টৰ এই কামেই নাই এইকাৰণে অলপ এই ডালা চালনি কোলা এইগিলা অলপ ভাল হৈছে দে চন্দ্ৰ এই মই যি তোমাৰ তাকে কিয় আহিলো জানো না সেই মোৰ সেই গলিৰ চাইলাখান অলপ ভাল কৰিব লাগে আৰু তোমাৰ সেই চাৰিওফালৰ বেৰা গেলা মানে ভাঙি চিঙি গৈছি গৰু ছাগালৰ যিহে উৎপাত মই বোলো চন্দ্ৰকে মাতি আনো পাৰ যদি তুমি নাযোগ্য মোৰ তাকে কালি হ'ব দিয়ক ছাৰ যাম যাওক কেনে যাওঁ আপোনাৰ তাকে নাযাম না আৰু আছে বহুত কাম বুজিছ না এই পিছে মানুহটো অগৰ বেমাৰী নহয় লাহে ধীৰে কৰিম দা বাকী গেলা খাদ্যতে এখনি কৰি লওঁ হ'ব দিয়ক চন্দ্ৰ মই উঠো দা সময়ো ভালেখিনি হ'ল নহয় আহোঁতে যাই থাকোঁ যাব দে ছাৰ এই চাহৰ কথা ক'লো আমি চাহ পিছে বৰ খাব পাৰিম হ'ব দা ছাৰক অলপ আগবাঢ়ি আইতা মাই দুটা জ্বালাকে পারিছি হা জ্বালা ৰ বাইপেৰে জ্বালাও আনবানো ৰে হা দেউতাই যে কামক জনাই হা দা মাৰো ৰ হা কিয় ফেলছা দেউতাই মাৰিব পাৰিছা
ঐ তই মোৰ লগত কি যুঁজি আছা ভালকে থাক কি মই যুঁজি আছো কাক মিছা মিছি ধৰিবা আইছা ঐ তই মোৰ কামত খস্তিকো আছা কাক ক খাবা নাপাৰ যা তোৰ চেহেৰা নাচাই কা মোক ভাঙি দিম ইতে তোৰ ঐ তই আকৌ দেখোতে মোক গম পাইছা ৰে বা সোনকালে আছ শুই আছে না ঘৰত আছে খুটা লৈ আছে আমাৰ তাকে আহিছা তোমাৰ তাকে আহিছো খুৰী মাইমণি আৰু ডাঙৰ মা আহিছা হয় নেকি তই লগত খেলি থাক কইনা তুই হ'ব আহিছ বহা তোৰ কাপোৰ এখন ওলছি দা আশা নৰা নাই ৰ'বা আজি ওলব দা এই কালি দি থৈ আহিম লাগে ঘৰত হ'ব দে মই তাকে খবৰ ল'ব আহিছিলোঁ কি বা হ'ল কি ক'বা পুৱাৰ পাৰে কামেই নুকছে হা নহ'লেতো একটা দিনত গামচা দুখন ওললা হয়ে জানো দে চবৰে একে পাই চাহ কৰোঁ ৰ'বা চাহ খাই আহিছোঁ তামোল যদি আছে আনা বাই তামোল খ চুনে নাই ৰ'বা জিপৰা হ'ল যাওঁ দে কইনাটো যত দে বাই মই যাম যে বিয়া হ'ব দে ডাঙৰ মাইজা যাম দে ৰং খেলি আছ খেলা মোক বোলে মাতিছিলা হা অনিমা বাইথেৰ পৰা আহো বোলা কিয় যা কথা কৈছোঁ ব'লা কি জানো না মৰমী বাইদেউখন মোক ধ্যান দিব দিছিলা তাৰ দায়িত্ব কৰি পুস্তকৰ কাৰণে আজিতো মানুহ বিহু কিন্তু গামচা দুখন উলিয়াব নিলোঁ এই দুখন দিবা নেকি মই বুহি থোৱা গামচাই ৰ'বা মাত ধোৱা নাই হ'ব দে এই দুখন মিলা মিলি কৰি ল'বা বাই আছ ঘৰত হাও কইনাটো আহিছ মৰমে দেখোন এই দুখনে ল মই বুহি থোৱা গামচা মাৰে ধোৱা নাই হয় নেকি হ'ব দে আহাবা নহ'লে হ'ব পইচা কি লাগে ক'বা হ'ব যাওঁ দা হ'ব আজি টেঙা খাম দা যাবাতে গামচা শেষ কৰি পোৱা ওলোটা গধূলিয়ে ধুই দিছোঁ আহো দা আহিবাতে মাই পানী দিয়ে বাচ্চাটোক পানী দিয়া নাই দেওঁ ৰ দেউতে আমি যদি ধনী হ'লো হয় কোনেও ঠাট্টা ঘৃণা নকৰলাক হয় সেই কোনটাৰে তুহুndo পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব বুজিছ দে হ'ব দে এতিয়া খা ডাঙৰ হ'লে মই ধনী হ'মেই বাবুৰ মাক হাও কক যোৱা খুৰী আহো ৰ'বা মানে আমাৰ এই যে পুতেৰ বন্ধু হা তাহাঁতকে যাবা নেকি তেখেতৰ ডাঙৰ পুতাকৰ আপা এটা হৈছে নহয় আজি আহুজা নাম মোক নেগলেও বেয়া পাব নহয় আহো দে একবাৰ যাবা লাগবই দে তো আৰু চব কৰ্মতে আহে হা নেগলেও নহয় ৰ'বা আজি বিহান ললা না তোন লৈছোঁ দা খুৰী ভাইপাকো দিলোঁ বাবু মুনুকো দিলোঁ মই লৈছোঁ দা ভালে হৈছে দা আহো দা যাওঁতে খুৰী কাম কৰা তুমি
সকলে ঠাট্টা কৰে ঘৃণা কৰে হে ভগৱান স্যার নমস্কার। স্যার মই বাজাৰত আছিলোঁ, আপুনি ক'ত যায় স্যাৰ? মই অলপ আগৰ ফালে যাওঁ, অলপ কাম আছে। তুমি এনেকৈ এই বজাৰত আহিছিলে মানে কি? স্যাৰ দিনৰ ভাগত কলেজত যাওঁ, ভাটিবেলা আৰু বন্ধ বাৰত এনেকৈ চব্জিৰ বেপাৰ কৰোঁ দিয়ক স্যাৰ। চব্জিটো কিনিয়ে বেপাৰ কৰিব লাগে না? হয় স্যাৰ, এনেকৈ কিনে বেপাৰ কৰিব লাগে, ঘৰততো আৰু স্যাৰ খেতি বাতি নাই। বাৰু তুমি এই মোৰ কাৰ্ডখন লোৱাচোন, ইয়াত ফোন নম্বৰ দুটা আছে। তোমালোকৰতো মানে ফাইনেল এক্সাম আহিলে, পৰীক্ষাটো ভালকৈ দিয়া, ভালকৈ পঢ়ি আৰু পাছ কৰিব লাগিব কিন্তু। আৰু ৰিজাল্ট ওলোৱাৰ পিছত মোক ফোন কৰিবা তুমি। হ'ব দিয়ক স্যাৰ। মোৰ দাদাৰ গুৱাহাটীৰ এটা ভাল কোম্পানী আছে, দাদাৰ আৰু বহুত কিবা কিবি আছে, গতিকে তোমাক তাত এটা মই ভাল কামৰ ব্যৱস্থা কৰি দিম, তুমি যোগাযোগ ৰাখিবা। নিশ্চয় স্যাৰ, পৰীক্ষা ৰিজাল্ট দিয়াৰ পিছতে আপোনাক মই ফোন কৰিম। ঠিক আছে, তুমি তেতিয়াহ'লে যোৱা এতিয়া, মই আহোঁ আগৰ পৰা। ঠিক আছে স্যাৰ। ঠিক আছে, তুমি যোৱা তেতিয়াহ'লে, মই আহোঁ। দীপ, ছাৰে তোক কি কৈছে? ছাৰে কৈছে এক্সামৰ ৰিজাল্ট দিয়াৰ পাছত মোক কল কৰিবা। মইনো ক'ত কল কৰিম, মোৰতো মোবাইলে নাই। তাৰপিছত এটা কাম কৰিলোঁ, ছাৰক কলেজতে লগ কৰি সুধিলোঁ। তাৰপিছত? ছাৰে কৈছে অহা ৰবিবাৰে ছাৰে গুৱাহাটীত যাব। মোক পুৱাই ছাৰৰ ঘৰক লাগি এই বেগ লৈ ওলাই যাব দিছে, একেলগে গোটেইখিনি কাপোৰ কানি বান্ধি কিনে। ঘৰত জনাইছে না তই? জনাম, কিন্তু তই মাজে মাজে আমাৰ ঘৰত আহি খবৰ লৈ থাকিবি। হ'ব দে, চিন্তা নকৰিবি। কমল, তই এম এ পঢ়িবি না? পঢ়িম। তই? মোৰনো এম এ পঢ়া ক'ত হ'ব? বি এ পাছ কৰিছোঁ, হ'ব দে আৰু। তে যাং জল। যাবি নেকি? তে জল। তোমাৰ ফেভাৰেট চকলেট লোৱা। দুষ্টটো পঢ়া, মই কিন্তু তোমাক বেয়া পাইছোঁ। কিয়? ইমান টাইম ৰখিলোঁ। আজি যদি অলপ টাইমে ৰখিব নোৱাৰা আৰু আজীৱন কি কৰিবা? আজীৱন কি কৰিম জানা? কি কৰিবা? তোমাৰ বুকুৰ মাজতে সোমাই থাকিম। তুমি যদি বেলেগৰ হৈ যোৱা? পাগলটো, তোমাক এৰি মই বেলেগৰ হ'বলৈ যাম, কেতিয়াও নাযাওঁ, কাৰণ মই তোমাক বহুত ভাল পাওঁ। আৰু তুমি? মই তোমাক বহুত ভাল পাওঁ। ৰাগিনী, কাইলৈ মই 2 বছৰৰ মূৰত ঘৰলৈ যাম বুলি ভাবিছোঁ। আৰু আহিবানে? আহিম, মাত্ৰ এদিনৰ কাৰণে যাম। তুমিও যাবা নেকি? মই গ'লে বা তোমাৰ ঘৰৰ মানুহে আকৌ কি কয়? তাকেইতো, এইবাৰ ঘৰত গৈ মই তোমাৰ কথা মাৰ আগত কৈ দিম। তাৰপিছত? মাৰ আগত ক'লেহে নেক্সট টাইম তোমাক আমাৰ ঘৰলৈ নিব পাৰিম, আমাৰ ভগা বজা ঘৰটো চাব পাৰিবা। চোৱা, মোৰ দেউতাও এদিন তোমাৰ নিচিনা দুখীয়া আছিল, কিন্তু আজি আমাৰ কি নাই। এনেকৈ সংগ্ৰাম কৰিলে তুমিও এদিন ধনী হ'ব পাৰিবা। সংগ্ৰামৰ লগতে তোমাৰ সঁচা প্ৰেৰণা লাগিব ৰাগিনী। সঁচা? সঁচা। এতিয়া ব'লা, পাপাই ফোন কৰি আছে। হয় নেকি? ব'লা তেনেহ'লে।
মা অ মা মা দাদা তই দাদা ভণ্টি তই কিয় কান্দিছা মায়ে আৰু দেউতাই ক'ত গৈছে গধূলা আহিব দে জেঠি ঠেক গৈছি তই দাদা ইমান দিনা কিয় অহা নাছিলি ভণ্টি আমাক বহুতে ঠাট্টা কৰে ঘৃণা কৰে আজিৰ পৰা আৰু আমাক কোনেও ঠাট্টা ঘৃণা কৰিব নোৱাৰে মই একদিন কৈছিলোঁ না ডাঙৰ হ'লে মই ধনী মানুহ হ'মেই বুলি তোৰ মনত আছে দেখা ডাঙৰ হ'লে মই ধনী হ'মেই আছে দাদা ভণ্টি আজিৰ পৰা সকলোকে জনাই দিবি আমি আৰু দুখীয়া হৈ থকা নাই কিন্তু অহংকাৰ নকৰিবি নাকান্দিবি দাদা তই ভাত খাইছা না নাই খাই অহা নাই দে যা গা ধুই আহ মই ভাত বনাং হ'ব দে নাকান্দিবি তোক লাগি মই ধুনীয়া ধুনীয়া বস্তু আনিছোঁ নহয় বেগটো ল জল ঘৰত জল